হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল। আৰু পোনপ্ৰথমে মমি ব্লগ এণ্ড কিটছ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এয়া ব্ৰেড লৈছোঁ। ব্ৰেডৰ এটা মিঠা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কেনেকুৱা ধৰণৰ ৰেচিপি আপোনালোকে শেষলৈকে চালে নিশ্চয় গম পাব। আৰু মই ব্ৰেডটো ট্ৰায়েংগল শ্বেপত কাটি লৈ কিনে এনেকৈ ৰিফাইনত ফ্ৰাই কৰি লৈছোঁ। আৰু ব্ৰেডখিনি ৰঙচুৱা হোৱালৈকে মানে ব্ৰাউনি টাইপ হোৱালৈকে এনেদৰে ফ্ৰাই কৰি ল'ব। মই যেনেদৰে ফ্ৰাই কৰি লৈছোঁ ছেম এইটো কালাৰলৈকে ফ্ৰাই কৰি ল'ব ভালদৰে। আৰু এইখিনি ৰেডি হৈ গ'ল, ফ্ৰাই কৰা হৈ গ'ল। এনেদৰে বাকীখিনিও ফ্ৰাই কৰি ল'ম মই। তাৰপিছত এতিয়া টাৱা এখন গেছত এনেকৈ বহাই দিছোঁ। গেছটো অন নাই কৰা। তাৰপিছতে আৰু 2 চামুচমান গাখীৰ লৈ তাত 1 চামুচ কাষ্টাৰ্ড পাউডাৰ লৈ এনেদৰে মিক্স কৰি দিছোঁ গাখীৰখিনিত। তাৰপিছতে এতিয়া গেছটো অন কৰি কিনে এনেদৰে লৰাই থাকিম গাখীৰখিনি যেতিয়ালৈকে অলপমান ডাঠ নহয় মিশ্ৰণখিনি। আৰু এনেদৰে ল' ফ্লেমতে লৰাই থাকিব, নহ'লে তলত লাগি ধৰাৰ চান্স থাকে টাৱাখনত। আৰু এইখিনি এতিয়া হৈছেগৈ আৰু 3-4 মিনিটমানৰ পিছতে হৈ যায়। আৰু এতিয়া চচপেন এটাত চেনি 1 কাপ আৰু পানী 1.5 কাপ এনেদৰে মিক্স কৰি লৈছোঁ। চেনি পানীখিনি সকলোৱেতো বনাব জানেই, তো এনেকৈ বনাই ল'ব সকলোৱে। আৰু ইয়াত ইলাইচি কেইটামান দি দিছোঁ খুন্দি। এতিয়া চেনি পানীখিনি হোৱাৰ পিছত ব্ৰেডখিনি এনেদৰে তিয়াই আৰু উঠাই দিব লাগে। যিহেতু তিয়াই থ'লে ব্ৰেডটো একেবাৰে কোমল হৈ যাব, এনেও ব্ৰেডটো কোমল হয়। আৰু ব্ৰেডখিনিৰ লগত মই এতিয়া গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰৰ যিটো মিশ্ৰণ বনাইছিলোঁ সেইটো এনেদৰে ডেক'ৰেশ্যন কৰি দিছোঁ। ইমান ভালদৰে নাজানো যিহেতু কৰি দিছোঁ এনেকৈ। আৰু এনেকৈ ব্ৰেডৰ লগত কাষ্টাৰ্ড পাউডাৰৰ মিশ্ৰণখিনি খাব খুব ভাল লাগে। আৰু এতিয়া মই আলমণ্ড বাদাম সৰু সৰুকৈ কাটি দি দিছোঁ ইয়াতে ব্ৰেডৰ ওপৰতে। আৰু আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ পাই থাকিব সোনকালে। আৰু পুনৰ লগ পাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে।